Hello guys, welcome to my YouTube channel Shivasis Vlogs. বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' বনাবলৈ গৈ আছো। আজি দেৱালী উপলক্ষে সকলোকে মোৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰিছো। এয়া আছে আমাৰ ঘৰত এটা সৰু সুৰাকৈ ডেকোৰেশ্যন দেৱালী কৰিছো আৰু আগত বলক আগৰ আমাৰ পৰিৱেশটো ওচৰত কি এনেকৈ উদযাপনকৈ সকলোখিনি দেখাম। এয়া আছে মোৰ লগত নমিতা গোস্বামী, এয়া আদিত্য দেখাইছে, এয়া নিপু ই বোম পুৰা দি আছে এইখিনিত। ব'লক এতিয়া আমি আগত যাম। প্ৰথমতে আমাৰ ঘৰ বাচ্ছাটোৰ পৰা এনেকৈ দেখা দিছে এবাৰ, এয়া দেখিছে, সেয়া একদম। আকৌ এতিয়া আমাৰ শিৱ মন্দিৰটো এয়া শিৱৰ মন্দিৰত মানে কেনেকৈ এটা এয়া আমাৰ শিৱ মন্দিৰত চাকি জ্বলাইছে, প্ৰদীপ খাই দেখিছে নাই। এয়া শিৱ মন্দিৰত, এয়া হৈছে আমাৰ শিৱ মন্দিৰৰ ভিতৰৰ ভাগ শিৱ ব'লক এবাৰ দেখাই আহোঁ আপোনালোকৰ। পাই গ'লোহি ওচৰৰ এডোখৰ পৰিৱেশটো দেখাম এতিয়া। ব'লক এবাৰ এয়া কোন কোন আছে দেখাই নাই, পিছত কোন কোন আছে দেখাই দিছোঁ। এয়া আছে নিপু, এয়া বেদৱত। ব'লা পোহৰত গৈ দেখাই ৰাতি হ'ল নি। আমাৰ ৰাস্তা অৱস্থা দিছে গাত এয়া দেখিবলৈ পাইছে। আমি খেতি কৰিব পাৰিম, এয়া আমাৰ ওচৰৰ ঘৰত পালোহি এতিয়া বৰ্তমান। এয়া চাওক কি ধুনীয়া ডেকোৰেশ্যন কৰিছে দেখিছে আপোনালোকে। এয়া আছে ছোৱালী প্ৰপ'জ কৰি এনেকৈ দিম, এয়া ৰ'জৰ সলনি এডালকে দিম। এয়া চাওক